মৰ্নিং ফ্ৰেণ্ড, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হৈছে সোমবাৰ আৰু এতিয়া সময় প্ৰায় 9:30 হ'ল আৰু আজি আহিব আমাৰ ঘৰলৈ আলহী। কোন আহিব ভিডিঅ'টো চাই থাকক, গম পাব। বহুত দিনৰ পৰাই আহিম কৈ আছিলে, কিন্তু আহিব নিমিলিছিলে সময় আৰু আজি ফোন মাৰিলে হঠাতে আহিম বুলি আৰু সেইবাবে বহুত ভাল লাগিছে মনটো। কোন আহিব ভিডিঅ'টি চাই থাকক, তেতিয়া গম পাব। আৰু আজি বেটীলৈ আনিছে এটা গিফ্ট, ভিডিঅ'টো চাই থাকক কি গিফ্ট হয়, গম পাব তেতিয়া। আৰু মই পটাপট ভাত পানী বনাই লওঁ, যিহেতু আজি বহুত বেছি গৰম আৰু সোনকালে আহিম বুলি কৈছে। সোনকালে আহি আৰু যামগৈ বুলি কৈছে, নাথাকে। সেইবাবে অহা আগে মই ভাত পানী বনাই ৰেডি হৈ লওঁ, তেতিয়া আৰু কথা পাতিবলৈ ভাল লাগিব। নহ'লে আৰু ভাত পানী বনাই থাকোঁতেই কথা পাতিবলৈ সময়ে নহ'ব। সেইবাবে মই আজৰি হৈ লওঁ, ভিডিঅ'টো চাই থাকিব। স্পেচিয়েল থালি এয়া হৈছে ডিম আৰু এফালে দালি আৰু এফালে চিনি পাইছে কি বস্তু, মই নাখাওঁ যে সেইবাবে ক'ব বেয়া পাইছোঁ। আৰু এইফালে দিছোঁ পটল ফ্ৰাই, আৰু এনেকৈ ফ্ৰাই কৰিলে বহুত বেছি ভাল লাগে খাই। আপোনালোকে এনেকৈ ফ্ৰাই কৰি খাবচোন। আৰু এইফালে আছে বেঙেনা ফ্ৰাই আৰু এইফালে আছে মাছ আৰু পাপৰ। এয়াই হৈছে আজি আমাৰ খানা। আমি খাই লওঁ, তাৰপিছত কথা পাতি আছোঁ আপোনালোকৰ লগত। আপোনালোকক কৈছিলোঁ মই আজি আলহী আহিব, আৰু এতিয়া আপোনালোকক দেখাম কোন আহিছে। আৰু বেটীৰ কাৰণে এটা আছে গিফ্ট, আপোনালোকক দেখাম মই তালৈ। আৰু এয়া হৈছে মোৰ মা, এয়া হৈছে বেটীৰ বেটী মোৰ মা আৰু এয়া বেটী। কিন্তু মাক জীয়েক মিলিছেনে ক'বচোন, একেই দেখিছেনে? তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনন্যা কোঁৱৰ। আৰু কোন ক্লাছত পঢ়ি আছা? প্ৰথম শ্ৰেণী। অঁ, আৰু ঘৰত কোন কোন আছে? মা, পাপা, মই। আমাৰ বেছি বাই নাচিছে দেখিছা নাই?
বায়েকক দেখিয়ে নাই পোৱা কটা নোচা কিনে বায়েকক নোচা ঘূৰাই দিব লাগিছিলে আকৌ বেলেগ এটা লগাই দিবা। এই বায়েকখনে এবাৰ চাই নাচিবা এইবাৰ দেখিলে দেই এয়া মায়ে আৰু পাপাই দিয়া বেটীলৈ মৰমৰ উপহাৰ এডাল চেইন ৰকেটটো খুব ধুনীয়া লাগিছে আৰু কেমেৰাত বাৰু ভালদৰে অহা নাই কিন্তু এনেকৈ দেখিবলৈ কিন্তু বহুত ধুনীয়া লাগিছে ৰকেটটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চব তোমাক দিছোঁ দেই এডাল ঘৰত পিন্ধিবা এইবোৰ পিন্ধিবা দেই আৰু এইবোৰ লাগ এইবোৰ ফুট এইবোৰ চিপছ ঘৰত গৈ খাবাগে দেই আৰু এইটো পুতলা এইবোৰ খেলিবা দেই ঘৰত গৈ ভাত চাত ৰান্ধিবাগে দেই আৰু এইটো নখ পালিচ দিছোঁ এইটো ঘঁহিবা দেই ঘৰত গৈ এইটো হাতত লগাবা দেই আৰু এইখিনি তুমি যে লগাই আহিছা যে এনেকুৱা দিছোঁ দেই আৰু লিপষ্টিক এটা লগাবাগে দেই আৰু এইখিনি ABCD পঢ়িবাগে দেই ঘৰত গৈ পঢ়িবা দেই ভণ্টি নিচিনা তোমাক দিছোঁ দেই তুমি আগতে আহিবা বুলি নাজানো আকৌ এইবোৰ গামখাৰু দিছোঁ দেই তুমি আগতে আহিবা বুলি নাজানো নহ'লে আনি থ'লেহেঁতেন আৰু বস্তু দেই মাহঁত গ'লগৈ আগবঢ়াই মেলি আহিলোঁ আৰু থাকিবলৈ কৈছিলোঁ কিন্তু থাকিবলৈ যিহেতু অহা নাই ঘৰত মানুহ নাই সেইবাবে নাথাকিলে আজি দেখিলে নহয় বেটীয়ে কিমান খেলিছে খুব ভাগৰ লাগিলে তাই এতিয়া শুই গ'ল শুই উঠাৰ পিছত আৰু তাইক আকৌ চাফ চিকুণ কৰি দিব লাগিব গৰমত আৰু গা চা ধুৱাই দিম আৰু ময়ো এতিয়া গা পা ধুই লওঁ ইমান বেয়া লাগিছে আহোঁতে বহুত ভাল লাগিছিলে মনটো আৰু যোৱাৰ সময়ত বহুত বেছি বেয়া লাগে নহয়নে বাৰু চবৰে একেই বাৰু মোৰ বুলিয়ে নহয় মাহঁত যেতিয়া ঘৰলৈ আহে বহুত ভাল লাগে আৰু যেতিয়া যোৱাৰ সময় হয় তেতিয়া বেয়া লাগে আৰু আমি যেনেকৈ ঘৰলৈ যাওঁ তেতিয়াও মাহঁতৰ সেই একেই অৱস্থাই হয় বাৰু আহোঁতে সদায় কন্দা কটা হয় তেনেহ'লে আজি আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকৰ জীৱনৰ ইমান মূল্যৱান সময় উলিয়াই মোৰ ভিডিঅ'টি চোৱাৰ বাবে আৰু তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই সামৰি দিওঁ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈ সকলোৱে হাঁহি থাকক ফূৰ্তিত থাকক বাই বাই